ভালপোৱা মানে কাৰোবাৰ মন জয় কৰি নিজৰ কৰি লোৱাটোক নুবুজায়। ভালপোৱা মানে হ'ল আনৰ সুখৰ বাবে নিজক বিসৰ্জন দিয়া। হেৰুৱাৰ যন্ত্ৰণা কেৱল সিহে উপলব্ধি কৰিব পাৰে যিয়ে তাৰ অতিকে প্ৰিয় বস্তুটো হেৰাই পেলাইছে। জীৱনত যিমানেই আঘাত পাবা সিমানেই মানুহ চিনি পাবা কোন তোমাৰ কিমান আপোন। সকলো মানুহ কাৰোবাৰ নহয় কাৰোবাৰ মনত স্মৰণীয় হৈ ৰয়, ভালপোৱাৰ দিশেৰে হওক নতুবা ঘৃণাৰ। যদিহে নিজক সদায় সুখী কৰি ৰাখিব বিচৰা তেনেহ'লে কেতিয়াও কাৰো পৰা একো আশা নকৰিবা। নিজকে সত্যত ৰাখিলে, নিজৰ ওপৰত বিশ্বাস ৰাখিলে এদিন দেখিবা তুমি বিচৰা সকলোবোৰ কৰিব পাৰিছা। পানী অবিহনে যিদৰে সাঁতোৰ শিকিব নোৱাৰি, একেদৰে বিপদ অবিহনে আপোন পৰ চিনিব নোৱাৰি। এজন মানুহৰ জীৱনত যেতিয়া বহুত কিবা কিবি অভিজ্ঞতা হৈ যায় তেতিয়া তেওঁ মৌন হৈ যায়, কাৰো লগত কথা পাতিব নিবিচাৰে, অকলে থাকিবলৈ বেছি পচন্দ কৰে। জীৱনত সুখী হোৱাৰ 7টা উপায়: 1. টকা উপাৰ্জন কৰা। 2. মায়া ত্যাগ কৰা। 3. অতিৰিক্ত আশা কৰা বন্ধ কৰা। 4. বেছি চিন্তা কৰিব এৰি হাঁহি ধেমালিত থাকা। 5. নিজকে সময় দিয়া। 6. যিয়েই নহওক কিয় নিজকে ক'ব শিকা, একো হোৱা নাই, সকলো ঠিক হৈ যাব। 7. মিছা ভালপোৱাৰ পিছত পাগল নহ'বা। দুদিনৰ কাৰণে কাকো আপোন কৰি ভালপোৱাৰ অভিনয় নকৰিবা। যদি আপোন হ'ব বিচৰা তেনেহ'লে তেওঁৰ লগত সদায় থাকা আৰু তেওঁক নিজৰ কৰি লোৱা। সম্পৰ্কটো প্ৰয়োজন হ'লে দেৰিকৈ গঢ়া, প্ৰথমে তেওঁক বুজি লোৱা, তেওঁৰ বিষয়ে সকলো জনাৰ পাছতহে সম্পৰ্কটো আৰম্ভ কৰা। সম্পৰ্ক এটা গঢ়ি তোলাৰ আগতে নিশ্চিত হৈ লোৱা তুমি তেওঁৰ প্ৰিয়জন নে প্ৰয়োজন। জীৱন মানেনো কি? জীৱন মানে হ'ল জ্ঞানীৰ বাবে উপহাৰ, মূৰ্খৰ বাবে প্ৰবঞ্চনা, ধনীৰ বাবে আমোদজনক খেল আৰু মধ্যবিত্ত অথবা দুখীয়াৰ বাবে কঠিন সংগ্ৰাম। এই জীৱন অস্থায়ী, কিন্তু মানুহ এজন চিৰস্থায়ী হয় তেওঁৰ সুন্দৰ ব্যৱহাৰৰ বাবে, যাৰ বাবে মৃত্যুৰ পিছতো তেওঁ সকলোৰে স্মৃতিত ৰৈ যায়। প্ৰেম ভালপোৱাৰ ওপৰত ৰচনা লিখিব চবেই পাৰে, কিন্তু বাস্তৱত তেনেকৈ ভাল পাব প্ৰায়ভাগেই নোৱাৰে। সম্পৰ্ক এটা আৰম্ভ হয় মনৰ মিঠা আৱেগৰ বা লাগি, আৰু সম্পৰ্ক এটা শেষ হয় বাস্তৱৰ নিৰ্মম আঁচোৰ লাগি ওলোৱা চকু পানীৰে। সম্পৰ্ক এটা জীয়াই ৰখাৰ ইচ্ছা যদি দুয়োফালৰ পৰা সমানেই থাকে তেনেহ'লে পৃথিৱীৰ কোনো সম্পৰ্কই ভাঙি নাযায়। সম্পৰ্ক সেয়া নহয় যি আনক দেখুওৱা হয়, সম্পৰ্ক সেয়াহে যি হৃদয়েৰে পালন কৰা হয়। মানুহে দুখ পাহৰিব পাৰে, কষ্টও পাহৰিব পাৰে, কিন্তু আপোনজনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰিব নোৱাৰে। যিয়ে তোমাক কষ্ট দিয়ে তেওঁক পাহৰি যোৱা, কিন্তু কষ্টৰ সময়ত যিয়ে তোমাক সংগ দিয়ে তেওঁক কেতিয়াও পাহৰি নাযাবা।